আজি মাঘ বিহুৰ মই বডলেণ্ড টাইগাৰ চেনেলৰ পৰা সকলো অসমবাসী আৰু বড়ো ৰাইজসকলক মই শুভেচ্ছা যাচিছোঁ। আজি মাঘ বিহু এটা খুব ডাঙৰ আৰু ভাল খবৰ দিবলৈ বিচাৰিছোঁ। NDBS গ্ৰুপৰ যিসকল সদস্য আছিলে বি চাউৰেগা আৰু তেখেতসকলৰ যিসকল কেডাৰ আছিলে তেখেতসকলে পুনৰ ভাৰত দেশলৈ উভতি আহিছে। ম্যানমাৰৰ পৰা মণিপুৰ আৰু নাগালেণ্ড হৈ তেখেতসকলে ভাৰত চৰকাৰৰ লগত শান্তি আলোচনাৰ কাৰণে ভাৰতলৈ উভতি আহিছে। সেয়া এটা খুব ডাঙৰ আৰু ভাল কথা। তেখেতসকলে যি উদ্দেশ্য লৈ আজি ভাৰতত আহিলে, মূল সুঁতিলৈ ঘূৰি আহিলে, তেখেতসকলৰ যি চিন্তা যি ভাবি তেখেতসকলে আহিছিলে সেয়া যেন সফল হয়। আৰু তেখেতসকলক আমি মৰম কৰিব লাগিব, অসমবাসী মৰম কৰিব লাগিব। অসমবাসীৰ যি বড়ো ৰাইজসকল তথা ভাৰতৰ বিভিন্ন ঠাইত থকা তথা পৃথিৱীৰ বিভিন্ন ঠাইত থকা যিসকল বড়োসকল তেখেতসকলে আজি NDBS গ্ৰুপক মৰম কৰিব লাগিব। যি ধৰণে NDB গোবিন্দ, NDB ধীৰেন, NDB ৰঞ্জন দৈমাৰীক মৰম কৰিছে, ঠিক সেইধৰণে NDBSকো আমি মৰম কৰিব লাগিব। তেখেতসকলৰ ঘৰৰ সদস্যসকলক মই অনুৰোধ কৰিছোঁ তেখেতসকলে যেন আহি শান্তিভাৱে আপোনালোকৰ লগত মিলি থাকিব পাৰে। তেখেতসকলৰ যি ভুল কাম কৰিলে, NDBত থকা সময়ত যি ভুল কাম কৰিলে সেয়া আপোনালোকে পাহৰিব লাগিব, মৰম কৰিব লাগিব। নিজৰ ল'ৰা, নিজৰ ভাই, নিজৰ দাদা বুলি ভাবি পৰিয়ালবৰ্গৰ মানুহে মৰম দিব লাগিব। খুব এটা ভাল আৰু খুব এটা ডাঙৰ খবৰ বুলি ক'ব লাগিব। বডলেণ্ড টাইগাৰ ইউটিউব চেনেলৰ সদস্যসকলক, যিসকল অডিয়েঞ্চ তেখেতসকলকো মই অনুৰোধ কৰিছোঁ আপোনালোকে যেন আদৰি লয়। NDBS গ্ৰুপৰ যিসকল সদস্য আছিলে প্ৰায় 50জনতকৈ অধিক কেডাৰ তেখেতসকলে আহিছে ম্যানমাৰৰ পৰা। ভাৰতৰ যি আৰ্মি, ভাৰতৰ যি সেনা তেখেতসকলে ম্যানমাৰৰ পৰা নাগালেণ্ড আৰু মণিপুৰ সীমান্তৰে তেখেতসকলক ভাৰত দেশত উভতাই লৈ আহিছে। খুব আনন্দিত এয়া মাঘ বিহুৰ আজি মাঘ বিহুৰ আগত তেখেতসকলে আহিছে। মই সেই কথাই আপোনালোকক ক'ব বিচাৰিছে, খুব ডাঙৰ আৰু ভাল কথা বুলি মই সকলো অসমবাসীৰ ৰাইজত এই খবৰটো দিবলৈ বিচাৰিছে। খুব ভাল লাগিছে, সকলোৱে যেন তেখেতসকলক আদৰি লয়। যিসকল কেডাৰ আছিলে তেখেতসকলে প্ৰায় কোনোবা 17 বছৰ, কোনোবা 20 বছৰ, কোনোবা 10 বছৰ, কোনোবা 5 বছৰ নিজৰ পৰিয়ালৰ লগত কোনো সম্পৰ্ক নাছিলে। তেখেতসকলে প্ৰায় জংঘলতে থাকি সংগ্ৰাম কৰিছে। আজি ইমান দিনৰ পিছত নিজৰ ঘৰলৈ উভতি আহিছে, নিজৰ অসম, নিজৰ ভাৰত দেশলৈ উভতি আহিছে। সেয়া খুব আনন্দিত ঘৰৰ পৰিয়ালবৰ্গৰ কাৰণে। নিজৰ ল'ৰাক, নিজৰ পুত্ৰক, নিজৰ দাদাক, নিজৰ ভাইটিক দেখি তেখেতসকলে খুব আনন্দিত পাব, তেখেতসকলে খুব মৰম দিব। সেয়া এটা খুব ভাল কথা আৰু ডাঙৰ কথা বুলি ক'ব মই বিচাৰিছোঁ। যিসকলে মোৰ বডলেণ্ড টাইগাৰ ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰা নাই তেখেতসকলে মোৰ বডলেণ্ড টাইগাৰ ইউটিউব ছাবস্ক্ৰাইব কৰিব লাগে, শ্বেয়াৰ কৰিব লাগে, লাইক কৰিব লাগে আৰু কমেণ্ট কৰিব লাগে।